নিজৰ জীৱন লগৰী নিজে বাছি লোৱাটো কোনো ডাঙৰ কথা নহয়, কিন্তু এটা কথা মনত ৰাখিবা, সেই মানুহজনৰ লগত তুমি চিৰজীৱন থাকিব লাগিব। আৰু যদি চিৰজীৱন সুখী হবলৈ হয় তেতিয়াহ'লে সেই মানুহজনক তুমি তোমাৰ ৰিয়েলিটি দেখুৱাব লাগিব, তোমাৰ সঁচাটো দেখুৱাব লাগিব। তুমি কি, তুমি আচলতে কেনেকুৱা, তোমাৰ ব্যৱহাৰ কেনেকুৱা সেইটো দেখুৱাব লাগিব, তেতিয়াহে জীৱনত সুখী হ'ব পাৰিবা। কাৰণ আজি যদি তোমাৰ ভালটো দেখুৱাই তুমি কাৰোবাক বিয়া পাতা বা কাৰোবাৰ লগত বিয়া হৈ যোৱা, কালি যেতিয়া তোমাৰ সেই ভাল গুণটো নাপাব বা ভাল ব্যৱহাৰটো নাপাব, তেতিয়া তেওঁ তোমাৰ লগত কেনেকৈ সুখী হ'ব? আৰু এইটো স্বাভাৱিক কথা, তেওঁ যদি তোমাৰ লগত সুখী নহয় তেওঁৰ লগত তুমিও সুখী হ'ব নোৱাৰিবা। গতিকে নিজৰ আচল চৰিত্ৰ দেখুৱাই ভাল পাবলৈ চেষ্টা কৰা। আৰু এটা কথা, মোৰ ইউটিউব চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক বহুত বহুত ধন্যবাদ, আৰু যিসকলে কৰা নাই তেওঁলোকে প্লিজ কৰি ল'বা, লিংক বায়ত আছে, আৰু নহলে ইউটিউবত শামছুল ভাই বুলি সাৰ্চ কৰি দিলে পাই যাবা। ধন্যবাদ। কি খবৰ? আপোনালোকে ভাবিছে চাগে এইটো আমাক কোন লাগে? এইটো মই হয়, মই মানে শামছুল। কি কৰে তু? আপোনালোকৰ মাজত বহুতে হয়তো মোৰ আৱাজ শুনিছে, মোৰ মাত শুনিছে, কিন্তু মোক দেখা নাই চাগে। হয়তো এটা দুটা ভিডিঅ'ত অলপকে দেখিছে। ইয়াত আপোনালোকে পাৰ্মানেণ্টলি মোক দেখি পাব।